লোহাক কোনো এটা বস্তুৱে নষ্ট কৰিব নোৱাৰে আৰু যেতিয়া তাক কোনো কামত ব্যৱহাৰ কৰা নহয় তেন্তে নিজে নিজক ধ্বংস কৰি পেলায়। এই ধৰণে যিকোনো মানুহে যদি এলেহুৱা হৈ যায় বা নিজৰ বাবে কোনো কাম কৰিব নোৱাৰে, এলেহুৱাৰ বাবে তেওঁৰ ভাৱনাবোৰে তেওঁক নষ্ট কৰি দিয়ে। বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা কিছুমান কথা ক'ম যিবোৰ আপুনি মাত্ৰ 2 মাহলৈ ফ'ল' কৰিব লাগিব আৰু মাত্ৰ এই 2 মাহতেই মই গেৰাণ্টি দি কওঁ যে এই 2 মাহ যদি আপুনি এই মই কোৱা কথাবোৰ মানে তেতিয়াহ'লে আপোনাৰ জীৱনটো ছেট হৈ যাব। বন্ধুসকল, এই যে বিলিনিয়াৰ্ছ শব্দটো আছে যে ই নিজে নিজৰ ইতিবাচকভাৱে ষ্ট্ৰাগলাৰ, হাৰ্ডৱৰ্কাৰ, এণ্টাৰপ্ৰিনৰ এই সকলোবোৰ তেওঁলোকৰ লগত একেলগে লগ লাগি আছে। আৰু মই ভাবোঁ যে যিবোৰ মানুহে ভৱিষ্যতটোক লৈ বহুত গুৰুত্ব দিয়ে সেইসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তাৰ পাছত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ইয়াৰ পাছত আমাৰ প্ৰথমটো পইণ্ট হ'ল বিলিয়নিয়াৰ্ছ আৰ ছুপাৰ এক্টিভ। বিলিয়নিয়াৰ্ছবোৰ অত্যন্ত সক্ৰিয়। সেইসকল মানুহ সদায় ৰাতিপুৱা বিচনাৰ পৰা সদায় জছ এটা লৈ উঠে আৰু এটা ভাল মৰ্ণিং ৰুটিনে আপোনাক গোটেই দিনটোৰ বাবে সক্ৰিয় কৰি তোলে। কি কৰিব কি নকৰিব এইবোৰ। ইলন মাস্ক ৰাতিপুৱা 7টা বজাত শুই উঠে আৰু ৰাতিপুৱা পুৰা জছৰ লগত উঠিয়েই কফি খায় আৰু নিজৰ বিজনেছৰ টেক্সট মেছেজৰ ইমেইলছবোৰৰ উত্তৰ দিয়ে। আৰু এইটো কথা আপোনাৰ ওপৰতো প্ৰয়োগ হয়। যেতিয়া আপুনি ৰাতিপুৱা বিচনাৰ পৰা উঠিব পুৰা জোচৰ সৈতে উঠক আৰু মনতে কওক যে আজি মই সকলো কাম পুৰা উৎসাহিতভাৱে কৰিম, কাৰণ এই ৰাতিপুৱাৰ জোচে আপোনাক গোটেই দিনটোৰ বাবে এটা জেদ ভাৱ জগাই তোলে। এবাৰ বিচনাৰ পৰা উঠাৰ পাছত পুনৰ বিচনাৰ ফালে নাযাব, নহ'লে পুনৰ তাতে শুই যাবা আৰু উঠিব নোৱাৰিব। এসপ্তাহ পাছত সকলোবোৰ সলনি হ'ব আৰম্ভ কৰিব আৰু এই সলনি হোৱা ধাৰণাবোৰ আপোনাৰ এটা বেলেগ ফিলিংছ দিব যে হয় কিবাটো আছে এই ৰুটিনখনত। ইয়াৰ পাছত আহোঁ দ্বিতীয়টো কথালৈ। বিলিয়নিয়াৰ্ছবোৰে বহুত ডাঙৰ ডাঙৰ সপোন ৰাখে। আপুনি যিয়েই ভাবে আপুনি তেনেকুৱাই হৈ যায় আৰু যদি আপোনাৰ সপোন বহুত সৰু হয় তেন্তে আপুনি যিমানেই সৰুকৈ ভাবে সিমানেই বেকাৰ হৈ থাকি যাব। যেতিয়া 60-70 বছৰ বয়স হৈ যাব তেতিয়া নক'ব যে মই এইটোও কৰিব পাৰিলোঁ হয়। ভাই, কৰিব পাৰিলোঁ হয় নহয়, কৰিব পাৰিবা আৰু আৰম্ভ কৰা। কিয় ডাঙৰ সপোন দেখিবলৈ কিবা চৰকাৰক টেক্স দিব লাগে নেকি? ডাঙৰ সপোন দেখিবলৈ কাৰোবাক পইচা দিবতো নালাগে তো সমস্যা ক'ত আহি আছে? আৰু এটা কথা কওঁ, যদি আপোনাৰ সপোনবোৰ সৰু হয় তেতিয়া আপুনি তাৰ ওপৰত কম শক্তি প্ৰয়োগ কৰিব আৰু বহুত কমকৈ চান্স আছে যে সেইটো আপুনি লাভ কৰিব। আৰু যদি সপোনবোৰ ডাঙৰ হয় তেতিয়া কষ্ট আৰু শক্তিও বেছিকৈ লাগিব, সময়ো বেছিকৈ লাগিব। তেতিয়া আপোনাৰ সৰু সপোনবোৰতো এনেই পূৰা হৈ যাব। আৰু এজন ল'ৰাই কৈছিল যে যদি কোনোবাই এইটো ভাবে এইটো কৰিবলৈ অসম্ভৱ হ'ব তো সেইজন এই দুনিয়াৰ সকলোতকৈ ঘাটিয়া মানুহ হ'ব, কাৰণ এইটো কথাই আপোনাক নিজকে কমজোৰি বনাই দিয়ে। এইবোৰ কৈ তেওঁ নিজকে নিজে সংৰক্ষিত কৰি ৰাখিছে আৰু তেওঁ একেবাৰে কষ্ট কৰিবই নিবিচাৰে। যিমানবোৰ মানুহে ইতিহাস ৰচিছে সেই সকলোবোৰ বিলিয়নিয়াৰ্ছ হৈ জন্ম লোৱা নাই, সেইটো কথা সদায় মনত ৰাখিব। তেওঁলোকে বহুত বছৰ বছৰ ধৰি নিজৰ সপোনবোৰৰ বাবে কাম কৰি আছে। বহুত বছৰ তেওঁলোকে ৰিস্ক লৈছে, বহুত বছৰ তেওঁলোকে নতুন এটা বিজনেছৰ বাবে কাম কৰিছে। তাৰ পাছত গৈ তেওঁলোকে সেই ৰাস্তাটো বিচাৰি পাইছে আৰু আপুনি এতিয়াৰ পৰাই হাৰি গ'ল। আজি এতিয়াৰ পৰাই নিজৰ সপোনবোৰৰ বাবে কষ্ট কৰা আৰম্ভ কৰক। যদি আমি যিকোনো কাম এটা কৰোঁ তেতিয়া অসম্ভৱ বোলা কোনো শব্দই আহি নপৰে। নাথিং ইজ ইম্পচিবল। ইয়াৰ পাছত আহোঁ আমি তৃতীয়টো পইণ্টলৈ। ডিভাইড বিগ প্ৰজেক্টছ ইনটু স্মল ষ্টেজেছ। ডাঙৰ মানুহ এজন হ'বলৈ আপোনাৰ ওচৰত পৰিকল্পনা হোৱাটো অত্যন্ত আৱশ্যক হয় আৰু এইবোৰ পৰিকল্পনা ওপৰৰ পৰা আহি নাযায়, এইবোৰ বহি বহি ভাবি চিন্তি বনাবলগীয়া হয়। আৰু এই ডাঙৰ ডাঙৰ পৰিকল্পনাবোৰ সৰু সৰু ভাগত ভগাই এইবোৰ সমাপ্ত কৰা হয়। বিলিয়নিয়াৰ্ছসকলে নিজৰ পৰিকল্পনাবোৰ ভালদৰে মেনেজ কৰিব পাৰে। তেওঁলোকে জানে যে তেওঁলোকে ক'ৰ পৰা আৰম্ভ কৰিব লাগিব আৰু ক'ত সমাপ্ত কৰিব লাগিব। তেওঁলোকে জানে যে পৰিকল্পনা হওক বা প্ৰকল্পই হওক ইয়াক প্ৰথম ষ্টেজৰ পৰা আৰম্ভ কৰিব লাগে আৰু যেতিয়ালৈকে সমাপ্ত নহয় তেতিয়ালৈকে আধাতে এৰি গুচি নাযায়। মই এনেকুৱা বহুত মানুহ দেখিছোঁ যিবোৰে নিজকে নিজে অভাৰ স্মাৰ্ট বুলি ভাবে আৰু তেওঁলোকে যিকোনো কাম মাজৰ পৰা আৰম্ভ কৰি দিয়ে আৰু অলপ দিন কাম কৰাৰ পাছত মাজতে বাদ দি শুই থাকে আৰু গালি দিয়ে এই ব্যৱস্থাবোৰক আৰু এই সমাজখনক। বহুতবাৰতো নিজৰ মাক দেউতাকক ক'বলৈ তোমালোকৰ বাবে মই সফল হ'ব নোৱাৰিলোঁ। মই আপোনালোকক এইটোৱে পৰামৰ্শ দিওঁ যে যদি কোনো এটা কাম আৰম্ভ কৰাৰ আগতে তাৰ বিষয়ে অলপ হ'লেও জানি লোৱাটো ভাল। তাৰ ওপৰত ভালকৈ পৰিকল্পনা কৰক
আৰু তাৰ পাছত সেইবোৰক সৰু সৰুকৈ ফকাই লৈ সেইবোৰৰ ওপৰত কাম কৰা আৰম্ভ কৰি দিয়ক। মনত ৰাখিব যে বিজনেছ সকলো আমাৰ নিচিনা মানুহৰ পৰাই হয়। বিলিনিয়াৰ্ছ সকলো আমাৰ নিচিনা মানুহৰ পৰাই হয়। সেইসকল আকাশৰ পৰা সৰি নাযায়। আৰু বন্ধুসকল, মোৰ আপোনালোকলৈ এটাই বিনতি যে কমেণ্ট কৰি নকয়ে যে কেনেকুৱা লাগিছে। মই এই ভিডিঅ'টো আপোনালোকৰ বাবেতো বনাওঁ। আপোনালোকৰ এটা এটা কমেণ্ট মোৰ বাবে বহুত মূল্যৱান বুলি ভাবোঁ। এইবোৰ মোক বহুত মটিভেট কৰে। আৰু যদি ভাল লাগিছে এটা শ্বেয়াৰ হৃদয়ৰ পৰা কৰি দিব। আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনো অন কৰি লওক। ধন্যবাদ। জয় আই অসম।